Welcome to Majuli. Yes, I buy golu finally. There. Yes. Ulta. Notun ke kora. Na, ereke do. Nedu. Ako. Boriya. So finally buy golu Majuli. So bhagyo atar ghorate thaki maji. Ekhana Gunjon bhai ase Gunjon bhai agor ase. To aji Kuldip moi aru bhagyo eneke gotei hine ahibo. Aikine ekdom pura rakhsam aru ekdom pura dhamaka dim. Welcome to Majuli. Mohondo sir. Mohondo da তো আহি গলো আৰু মোটামুটি 6 মাহৰ মূৰত মাজুলী তো আজি পুৰা ৰাস চাম আৰু আগৰবাৰ মানে মুখা শিল্পত মানে মুখাখন পিন্ধা নাছিলো বিৰাট ইচ্ছা আছিল এবাৰ মুখা শিল্প গৈ আছো আৰু দাইগিৰাৰ কথা পা ভিডিঅ' নাছিল আজি আমাৰ মহন্ত চাইছে জোচ আহিছে তো দাৰি অলপ ভিডিঅ' নেকি লোৱা জব এতিয়া বনাবগে লাগিব এতিয়া গৈ আছো সামগ্ৰী হত আনিলোকে অলপ দূৰৰ পৰা আনিবলগীয়া হ'ল অলপ মানে চিন নাপায় তো ইমান ৰাস্তা কি হ'ল নদী ৰাস্তা মানে একদম খতৰনাক ৰাস্তা একদম জব সেইকাৰণে এতিয়া গৈ আছো সামগ্ৰী সত্ৰৰ পিছত আমি মুখা শিল্প তাৰপিছত আমি তাৰ তাৰপিছত মানে এনেকে গোটেইখিনি ৰাস আজি দেখাব তো ইফালে আছে গুঞ্জন দা আমাৰ তিনি আছে দেখুৱাই আহি আছে এখন লৈ আনিছে আমাৰ গুঞ্জন দাই এক্সপাল আৰু এইফালে আমাৰ RS 200 বেলেগ নাম বেলেগ মোৰ এনেকে স্পেশাল নাম নাই মানে মই তো জানে সৰকপাৰা গাড়ী ভাই সৰকপাৰা ভাঙা চিঙা গাড়ীয়ে লৈছো মই মাজুলীক লগি তো আইচিজি হেতু বস্তুৱে মানে বহুত চেলুত RS 200 ৰাস্তাত দি ফলকি পৰা নাই কত চাকা ফলকি পৰা নাই কত সেইটো বহুত ডাঙৰ কথা বঢ়িয়া এতিয়া যাও নেকি আমি এতিয়া গৈ থাকো এইফালে গুঞ্জন দা আছে ৰব দেখুৱাই দিছো গুঞ্জন দাকো ৰাইডাৰ মেন মহন্ত দা কিন্তু আপুনি লিড লৈ হা মানুহজনে জান হয় নে নহয় হয় সি চিন্তিত নাপাই মই লৈছো যাব লাগে ওলাই মহন্ত ছাৰ ৰেডি বলক দেৰি কৰিব নালাগে ৰেডি কেইটা বজাত আহিছো এতিয়া আপুনি ৰেডি হয় নাই মোবাইলত ব্লগ কৰি বলক উঠক বলক ৰেডি গো ৰেডি এটা সামগ্ৰী সত্ৰ এইফালে আমাৰ গুঞ্জন ছাৰ লগত আহিলো দিয়ক এইফালে আমাৰ মহন্ত কুলদীপ ছাৰকো আদৰি দিওঁ মই ব্লগিঙলৈ একদম মইতো থাকোৱে ন থাকাই আৰু বলক এতিয়া লৈ যাওঁ মাজুলী মুখা শিল্প দেখুৱাবলৈ মহন্ত দাই ছেকেণ্ড বাৰ চাব আমাৰ গুঞ্জন দাই ফাৰ্ষ্ট টাইম মইতো আহিছিলো এবাৰ কিন্তু আগৰবাৰ ভিডিঅ' বনাওঁতে কি হ'ল চব ডিলিট মেমৰি সেইকাৰণে এইবাৰ আৰু আহিলো আপোনালোক এইবাৰ দি দিব পাই কনফাৰ্ম ন মই ইয়াতে চাই লওঁ দে বল আগত দি বল ৱেলকাম টু সামগুৰি সত্ৰ মুখা শিল্পৰ কাৰণে বিখ্যাত বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰা মাজুলী মুখা শিল্প আৰু সেয়াই হৈছে সামগুৰি সত্ৰ আৰু এয়া হৈছে সামগুৰি সত্ৰ চব আজি বাইটো ল'ম কেতিয়াকে ৰাস হ'ব সকলোখিনি বাইটো ল'ম এইফালে আছে আমাৰ প্ৰভু আৰু ভিউজ আহিলে হয় আৰু প্ৰভুক চিনি মহন্তটা চাইছে নাই মুখা কেনেকুৱা হৈছে মুখা চাই আছো বঢ়িয়া পাইছে নে বঢ়িয়া ধুনীয়া বনাইছে ৰাস আজিৰ পৰা কোন আজিৰ পৰা নহয় আমাৰ কাইলৈৰ পৰা তো এয়াই মুখা শিল্প কি মানে কি কম আৰু মানে ভাষা নাই বহুত ধুনীয়াকৈ বনাইছে মানে এইফালে চাওক আৰু এয়াই মুখা মাজুলী বিখ্যাত মাজুলী বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিছে মুখা এয়া মুখা
এইফালে যে আছে বৰমুখা, এইফালে চব বৰমুখা আছে আৰু ইয়াৰ মহন্তদা নাই এই বৰমুখা ওপৰতো অকণমান কৈ দিওঁ। নিশ্চয় মই ক'ম। আমাৰ এয়া হ'ল আমাৰ মুখা শিল্পৰ কাৰণে বিখ্যাত আমাৰ চামগুৰি সত্ৰ। এই মুখা শিল্পকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা, মুঠ মুখা। আৰু এই মুখা আমাৰ বিশেষকৈ ৰামায়ণ কাহিনী, যেনে কুম্ভকৰ্ণ এতিয়া মুখা বনাইছে বৰ মুখা, আৰু পুৰাণ কাহিনী আৰু নৃসিংহ যাত্ৰা যিখন ভাওনা, সেইখনত আমাৰ এই বৰ মুখা বিশেষকৈ ব্যৱহাৰ হয়। এতিয়া ৰাস আহিছে, সেই ৰাসৰ কাৰণে আমাৰ যেনে বৰ মুখা, বকাসুৰ, অঘাসুৰ এইবিলাক ব্যৱহাৰ হয়। এতিয়া ৰাসত পুৰা মুখা হ'ব? ৰাস নহয়, সম্পূৰ্ণ মুখা নহয়। ৰাসত যিটো কৃষ্ণক বধিবৰ কাৰণে কংসই অসুৰ পঠিয়াইছিলে, সেই মুখাখিনি, সেইখিনি মুখা অঘাসুৰ, বকাসুৰ, পুতনা, চক্ৰবাদ, ধেনুকাসুৰ, প্ৰলম্বাসুৰ, শংকৰচূড় এইবিলাক, এই ৰাক্ষসবিলাক আমাৰ প্ৰদৰ্শিত হ'ব। কাইলৈ পৰা 19 তাৰিখ কাইলৈ 19 তাৰিখ আৰু 20 তাৰিখ চলে খব কংস অনুচৰ অঘাসুৰ বকাসুৰ চলিলা ধেনুকাসুৰ চলে খব মহন্তদা মুখা কেনেকুৱা পালে? মজা মুখা। এখন মুখা কোনো বনাব নোৱাৰে গুঞ্জন, মুখা পিন্ধছি। SMK মুখা, মাজুলী মুখা নহয়, SMK মুখা। বঢ়িয়া। এতিয়া গৈ থাকো চামগুৰি। এই মালাডাল ভাল লাগিছে। এতিয়া গৈ থাকো নহয়, চামগুৰি ক'ত হঠাৎ চাই কেননৰ মালা, এইটো SMK মুখা। ৰ'ব মূৰটো সৈতে কি যাব মূল্য কাছ দেখিলে নাই? কাছ ভাই ইমান মানে ডাঙৰ কাছ মানে মই ফাৰ্ষ্ট টাইম দেখা পাইছো। মই ফাৰ্ষ্ট টাইম মানে মই মাজুলী ফাৰ্ষ্ট টাইম কাছ দেখা পাইছো। মই ফাৰ্ষ্ট টাইম দেখিছো। আৰু বেচেৰা নে বেচেৰি এইটো নাজানো, কিন্তু ৰাস্তাতে পৰি মৰি আছে মানে বেচেৰা, মানে মৰি থকা নাই বাৰু, যি আছে মানে মৰব আৰু তাৰমানে এই বিল আছে না তলত, মানে এই বিলবিলাকৰ পৰা ক'ৰবাত পৰা আহিছে চাগে সি। তাকে আপুনি কাছ এনে দেখিছে নাই আগতে? কাছ দেখিছো, মাংস খাই পাইছে? মাংস খাই পোৱা নাই। কলৈকেইটা গৈ থাকো দক্ষিণপাট সত্ৰ, এইপিনে এক্সপৰ্ট ডুবি মানে আৰু 3 কিলোমিটাৰ আছে দক্ষিণপাট সত্ৰলৈ। মাজুলীখিনিতো গম পায়, আমাৰ মহন্তদাই গম নাপায়। মহন্তদা আৰু 3 কিলোমিটাৰ জাষ্ট। মহন্তদা কিমান কিলোমিটাৰ চলাই আহিছে এবাৰ কৈ দিয়ক। ই তাৰমানে দেউতাৰ পৰা কৈছে 1 কিলোমিটাৰ 1 কিলোমিটাৰ 1 কিলোমিটাৰ, সিনকে কৈ 3 কিলোমিটাৰ এতিয়া আৰু কিমান কিলোমিটাৰ আছে? তাৰপিছত কম আৰু 2 কিলোমিটাৰ মান আছে বুলি নিচা কাৰ আমি চিনি নাপাং না। আমাৰ ফালে যেইটা যাবি গম পাবি, দিছা গম পাবি। হ্যাঁ মস্তাতে ধৰোতে আমাৰ ফালে আইফোনত পুৰা বিজি, আইফোনৰ ফটো মাত বিজি। চাওঁ কেনেকুৱা কি এলা পাছপোৰ্ট ধুব না মা গুলি গুলি গুলি। এটা ফটো দেখাই দিছে। ও বাপৰে বাপৰে বাপৰে। এয়া চক ফটো চক ফটো চক আলটি একো নাই ন। সেই দক্ষিণপাট সত্ৰ, গুঞ্জনা দক্ষিণপাট সত্ৰ খোজকাঢ়িহে কেনেকুৱা লাগিছে? কিমান যাব লাগে? এই পালোহি আৰু অকমান। আৰু মানে আগতে বাইক লৈ যাবলৈ দিয়ে, আজি নিদিলে। মই কৈছিলো ৰাস এতিয়া নহয়, ৰাতি হ'ব। ৰাতি হ'ব, আজিও হ'ব ৰাস, ৰাতি হ'ব। ফালি আছে আজি ৰাতি ৰাস। ফালাফালি হ'ব আজি, ফালাফালি। মাছ ভাগ মনটা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে ভাই, বহুত ভাল লাগিছে। আৰু ফাৰ্ষ্ট টাইম মজাকে চলাইছে না আজি ফাৰ্ষ্ট টাইম এইখন হতত মানে মই আগতে অহা নাছিলো, জানো ফাৰ্ষ্ট টাইম আহিছো। আগৰবাৰ কেন আহিলা? হ্যাঁ আগৰবাৰ এবাৰ একদম পুৰা সিকিউৰিটি গাৰ্ড আছে, বম্বে মাইজনী এজন চেক কৰি আনিছো। লাগিছে সঁচাকে বহুত বেছি ভাল লাগিছে মানে। আৰু CM ছাৰ মামা আহিব মানে, মামা আহি আছে, মামা খালে থাকিব জানো? নাথাকে। মামা আজি পুৰা মাজুলীত পুৰা ঘূৰি আছে, চব ভাল লাগিছে। তাকে আজি মানে আন্ধাৰ হৈ গ'ল, চ' বহুত ক্লিপ মিছ আৰু বহুত ক্লিপ মিছ হৈছে। আৰু ইয়াৰ পৰা যাওঁগে ন, কুলদীপহঁতৰ ঘৰত গৈছো। কমলাবাৰীত গৰমো, কুলদীপহঁতৰ ঘৰত মজা বঢ়িয়া মজা। মনালিছাত আহি পেলাই ৰেষ্টি পাইছিলে মাজুলীত, চাহ আহি গ'ল। কি লৈছে? মই ইফালে প্ৰেক্টিচ লৈছো, কুলদীপৰ আধা, আৰু ইফালে চেনিৰাম লৈছো। চেনিৰাম নাম দিছো মই। মজা কোৱালিটি ৰে।
চাহ কেনেকুৱা কফি কেনেকুৱা চাহ নে কফি কিবা এটা হয় পানী চাহ বঢ়িয়া অ মন দাদা কেনেকুৱা পাইছে মাজুলী সঁচাকে মাজুলীত আহি বহুত বেছিয়ে ভাল লাগিল কি ক'ম মানে আল্টিমেট আৰু মাজুলীত মানে নতুনকৈ এখন মানে এখন কি বুলি ক'ম কেফে বুলিয়ে ক'ম নে কি বুলি ক'ম ভাবি পোৱা নাই সঁচাকে বহুত আল্টিমেট বনাইছে ফাৰ্ষ্ট টাইম বনাইছে মনালিছা ন মনালিছা তো আপোনালোকৰ অসমত 7খন আছে এখন 6 নম্বৰ 7 নম্বৰখন আৰু মাজুলীতো এইখন হ'ল আৰু যোৰহাটতো আছে তো সঁচাকে বহুত বেছি ভাল লাগিছে তো ভাগ্য এবাৰ তুমি গোটেইখিনি দেখাই দিয়া ক্লিপ এটা দেখুৱাইছো কি ধুনীয়া ডিস্কো এটা বনাইছে কেনেকুৱা পাইছা কেনেকুৱা লাগিছে ভাল লাগিছে ভাল লাগিছে লাগিছে মজা মনালিছা আহিবলৈ মজা লাগিছে ডিস্কো কথা লাগিছে নাই ডিস্কো নহয় বাকুলি ডিস্কো একদম তোমাৰ বিয়া তেনেকে সজাম এৰা এইখিনি লৈ যাব লাগিব কেনেকুৱা লাগিছে ডিস্কো লাগিছে নাই বঢ়িয়া এতিয়া কৈ লাগিব ফুল দিবতো কৰক মহন্তদা ফেন্স মাজুলীত কেনেকুৱা লাগিছে মজা লাগিছে ভাই সঁচাকে বহুত বেছি ভাল লাগিছে মানে মোৰ ফ্ৰেণ্ডছ খিনিও ইয়াতে আহি গৈছে সঁচাকে বহুত বেছি ভাল লাগিছে ইহঁতক লগ পালো তো ইহঁতে পুৰা ৰাস চাব আহি গৈছে নাই তোমালোক তো গোটেইকেইটাকে লগ পালো বহুত বেছি ভাল লাগিল সঁচাকে তো মোৰ ব্লগ নহয় আচলতে ভাগ্যৰ ব্লগ তো ভাগ্যৰ ছেটআপত মই কৈ আছো তো বাই বাই আৰু লগ পাম কেতিয়াবা হা কালি আহিছে